নমস্কাৰ। আগন্তুক কালী পূজা আৰু তিহাৰ দীপাৱলীৰ মই তামোলপুৰ সমষ্টিবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি জয়তে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি 30 তাৰিখত মত প্ৰদান কৰিম। ভাৰতীয় নাগৰিকৰ পৰম কৰ্তব্য মৌলিক অধিকাৰ, আৰু এই অধিকাৰেই হ'ল আমাক অন্যায় অবিচাৰ কৰা বিৰুদ্ধে কৰা সংগ্ৰাম। আৰু এই দীপাৱলীৰ দিনাই আগমুহূৰ্তত আমি 2 তাৰিখত আমাৰ ওপৰত যি অন্যায় অত্যাচাৰ, যেনেকৈ আমাক বঞ্চিত হৈ আছিলোঁ, আমি দুখীয়া ৰাইজ বঞ্চিত হৈ আছিলোঁ, আজি সকলো সমস্যা দূৰ হৈ এজন শক্তিশালী বিৰোধী প্ৰাৰ্থী হিচাপে তামোলপুৰ সমষ্টিবাসী ৰাইজে পাব। আৰু যি ৰাইজৰ চৰণ স্পৰ্শ কৰি মই কৈছোঁ যে আপোনালোকক আজিলৈকে যেনেকৈ আভুৱা ভৰি আছিল, এই আভুৱা ভৰা দোকানখন বন্ধ হ'ব। বিভিন্ন ভাষা ভাষী জনগোষ্ঠী, দুখীয়া বড়ো ৰাইজৰ কল্যাণ হ'ব। এই দীপাৱলীৰ দিনত মই কৈছোঁ যে সকলো শ্ৰেণীৰ ৰাইজৰ যেনেভাৱে আজি অন্যায় অত্যাচাৰ ভুগি আছিল, যিটো সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, এই অধিকাৰবোৰ আপোনালোকে ঘূৰাই পাব। এই কাৰণে মই দীপাৱলীৰ দিনা 2 তাৰিখৰ দিনা আপোনালোকে যিটো জয় হ'ব, এই বিজয় দীপাৱলীৰ জয় আৰু সত্যৰ জয়, অসত্যৰ পৰাজয় আপোনালোকে নিশ্চিত কৰিব। আৰু মই জানিছোঁ তামোলপুৰ সমষ্টিবাসী ৰাইজৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহ আজিলৈকে যিসকলে দায়িত্বত পালে, যিসকলে ক্ষমতা পালে, তেখেতসকলে আওকাণ কৰি নিজৰ ব্যক্তিগত স্বাৰ্থত সিদ্ধি কৰিবলৈ ব্যস্ত থাকিল। আৰু যিসকলে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিলে, তেখেতসকলে নিজৰ জাতি জনগোষ্ঠীকো তুচ্ছ তাচ্ছিল্য কৰি সকলো প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আজিলৈকে দুখীয়া ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা কৰিলে। এই কাৰণে আজি মই কৈছোঁ আপোনালোকক শক্তিশালী বিৰোধী প্ৰাৰ্থী হিচাপে আপোনালোকক য'ত অন্যায় কৰিছে, আপোনালোকে কি পাব লাগিছিল, আপোনালোকৰ পোৱাবোৰ ক'ত লুকাই থৈছে, মই RTI কৰি হ'লেও আইনগতভাৱে সকলো বস্তু আপোনালোকক দিবলৈ বাধ্য কৰিম। যেতিয়ালৈকে গণতন্ত্ৰত বা যেতিয়ালৈকে শাসনত এজন শক্তিশালী বিৰোধী থাকিব, তেনেহ'লে যিসকলে প্ৰদান কৰিব লাগে তেখেতসকলে কথা লুকুৱাব নোৱাৰে, আপোনালোকৰ প্ৰাপ্য লুকাব নোৱাৰে। বিৰোধীৰ ভয়ত তেখেতসকলে দিবলৈ বাধ্য হ'ব। এইকাৰণে চৰকাৰৰ ওপৰত কাৰ আছে, তলত কাৰ আছে, এইটো নাভাবিব। আপোনালোকক যিসকলে চৰকাৰ কৰি আছে তেখেতসকলে ভাবিছে যি ক'লেও চলিব। এইকাৰণে যি পায় তি কৈ আছে, আপোনালোকে শুনি আছে, দেখি আছে। তেখেতসকলে ভাবে আপোনালোকে মন্ত্ৰী নোহোৱাৰ কাৰণে, আপোনালোকৰ লগত কৰোড়ৰ টকা নথকাৰ কাৰণে তেখেতসকলক আপোনালোকক সাধাৰণ প্ৰাণী বুলি ভাবে, যাৰ আপোনালোকৰ বিবেক নাই বুলি ভাবে। এইকাৰণে প্ৰলাপ বকি থাকে। কিন্তু আপোনালোকে আমাৰ বিশ্বাস এইবাৰ প্ৰমাণ কৰি দিব। দুখীয়া হ'ব পাৰে, টকা পইচা থাকিব নোৱাৰে, আপোনালোকে দুবেলা দুমুঠি বহুত কষ্টেৰে খাই আছে, কিন্তু বিবেক বোলা বস্তু আছে, নিজৰ আত্মসন্মান মান সন্মান আছে, আৰু এনেকুৱা কথাবোৰৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। আৰু যিসকল আমাৰেই সন্তান হয়, যিসকলে আমাক অন্যায় অত্যাচাৰ কৰি আছে, যিসকলে আমাক বঞ্চিত কৰি আছে, তেখেতসকলে কোনো দূৰৰ মানুহ নহয়, আমাৰে আপন মানুহ। খালি তেখেতসকলৰ সম্পত্তি বেছি হোৱাৰ কাৰণে, তেখেতে ক্ষমতা বেছি পোৱাৰ কাৰণে, এই ক্ষমতাৰ কাৰণে মাতাল হৈ তেখেতসকলে মাদাহী নিচিনা কথা কৈ আছে। এইকাৰণে সিহঁতৰ মাতালটো নমাই দিবলৈ এবাৰ হাৰাই দিব লাগিব। যেতিয়া হাৰি যাব তেতিয়া গম পাব সিহঁতৰ নিচা এৰি যাব। যেতিয়া নিচা এৰি যাব তেতিয়া আপোনালোকক চিনি পাব, আমাৰ সাধাৰণ যাক মানুহক আমি প্ৰলাপ বকি ঠগিবলৈ খুজি আছোঁ, তেখেতসকলে কৃষক হ'ব পাৰে, দুখীয়া হ'ব পাৰে, কিন্তু সাধাৰণ মানুহ নহয়। তেখেতসকলে আমাক বগৰাবও পাৰে, তেখেতসকলে আমাক উঠাবও পাৰে বুলি সিহঁতৰ জ্ঞান আহি যাব। ভাল জ্ঞান আহক। যিসকলে প্ৰলাপ বকি ৰাজনীতি কৰি আছে তেখেতসকলৰ ভাল জ্ঞান আহক। ভাল জ্ঞান আহিলে প্ৰত্যেকজনৰে ভাল জ্ঞান আহক। সকলো ৰাজনীতি কৰা মানুহৰে জ্ঞান ভাল হ'লে, বুদ্ধি ভাল হ'লে, জনসাধাৰণক মৰম কৰিলে, তেতিয়াহে ৰাজ্যৰ, গাঁৱৰ, জিলাৰ সকলোৰে উন্নতি হ'ব। এই উন্নতি কৰিবলৈ মই আপোচ নকৰোঁ। এইকাৰণে তামোলপুৰ সমষ্টিবাসী ৰাইজক ক'লোঁ, সকলো জাতি ধৰ্ম বিভিন্ন ভাষা ভাষী জনগোষ্ঠী, আপোনালোকৰ নিজা সমস্যা আছে। এই নিজা সমস্যাবোৰ মই নিজৰ আপন বুলি ভাবি মই চৰকাৰৰ পক্ষত দাবী জনাই আপোনালোকক সহযোগ কৰি এই দাবীবোৰ পূৰণ কৰাবলৈ বাধ্য কৰাম। আপোনালোকৰ ওপৰত যি অন্যায় অত্যাচাৰ হৈ আছে, এইবোৰ সদায়ৰ কাৰণে
বন্ধ কৰিবলৈ মই সংগ্ৰাম কৰিম আৰু সফল হ'ম। এই কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিব লাগিব, আপোনালোকে মোক মৰম কৰিব লাগিব নিজৰে সন্তান বুলি। মই বিধায়ক হোৱাৰ পিছত আপোনালোকে মোক ছাৰ বুলি ক'ব নালাগে। মোৰ নাম ভাস্কৰ দাহাল, কোনোবাই মোক ভাস্কৰ ভাই, কোনোবাই মোক ভাস্কৰ দা, মোৰ ভাস্কৰ ল'ৰা, ঐ ভাস্কৰ বুলি সম্বোধন কৰি আপোনালোকৰ কাম কৰিব লাগিব। এই কাৰণে মই আই মাতৃসকল, বাই ভনীসকল, দাদা ভাইসকল, মই দুখীয়া কৃষক ল'ৰা, নিবনুৱা ল'ৰা, শিক্ষিত নিবনুৱা, MA BEd পাছ কৰিও মই সমাজ সেৱাত ভৰ্তি হৈ আছোঁ। আজি গোটেই অসমৰ আই মাতৃৰ দেউতা দাদা ভাইসকলৰ কাৰণে যিটো জাতি ধৰ্মৰ কাৰণে যিটো কাম কৰি আছিলোঁ, আজি তামোলপুৰ সমষ্টিবাসী ৰাইজৰ কাৰণে কৰিলোঁ। এই কাৰণে তামোলপুৰ সমষ্টিবাসী ৰাইজৰ হৈ কাম কৰিবলৈ মই যিটো ইচ্ছা প্ৰকাশ কৰিছোঁ, আপোনালোকে এই ইচ্ছাটো পূৰণ হ'বলৈ আৰু আপোনালোকৰো ভৱিষ্যত যিবোৰ প্ৰাপ্য এইবাৰ ঘূৰাই আনিবলৈ মোক আপোনালোকে সহযোগ কৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। জয় আই অসম।